টিংৰাই চাৰিআলিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টিংৰাই চাৰিআলি বজাৰত কালি সংঘটিত গ্ৰেনেড বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি ঘটনাৰ সৰজমিন বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ঘটনাৰ সৈতে যিয়ে জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰেই কৰায়ত্ব কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত শৰ্মাই কয়, দোষীসকলে আইনমতে শাস্তি পাব। দুৰ্বৃত্তৰ এনে কাপুৰুষালি কেতিয়াও সহ্য কৰা নহ'ব বুলি মত পোষণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপৰাধীক তৎকালে কৰায়ত্ব কৰাৰ বাবে অভিযান জোৰদাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটোত নিহত সুৰজিৎ তালুকদাৰৰ পিতৃ মাতৃকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন আন দুজনৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ ল'ৰা দুটা, মানে ডাঙৰটোৱে বিয়া পাতিলে, ভাড়া ঘৰত থাকে, দেখভাল নকৰে। সৰুটোৱে মোৰ ইতিমধ্যে 98ৰ পৰা প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্টৰ এফেক্ট হৈছিলে। হাৰ্টৰটো আৰু ডায়েবেটিছৰ প্ৰেছাৰ খুব হেৰি দি আছে। এই 24 বছৰমান হ'ল। এতিয়া মোৰ মানে অৱস্থা বেয়া। তাৰপিছত সুৰজিৎ আপোনাৰ সৰু ল'ৰা আছে, হয়, মানে হাৰ্ডত কাম কৰে, মানে সি কৰ্মচাৰী আছিল আৰু তেতিয়া বমটো মাৰোতে তাতে আছিল। তাৰপিছত এতিয়া ইয়াৰ বিয়া হৈছিল নাই, ল'ৰাটোৰ বৰ 22 বছৰ। ছাৰ, এতিয়া কথা হ'ল কি, মই সেই ল'ৰাটোৰ কামানিয়ে মাকো বেমাৰী, মোৰ এনেকুৱা অৱস্থা, 25 বছৰৰ পৰা মোৰ বেমাৰ ছাৰ। তাৰপিছত এতিয়া মোৰ সেই ল'ৰাটোৰ যিখিনি দৰমহা পায় তেনেকে পোহপাল দি আছে। অৱস্থা মোৰ, আপুনি চিন্তা কৰিব নালাগে, ভগৱানে পাব। এতিয়া এই ঘৰ কাৰ হয়? এইটো মোৰে মাটি আপোনাৰ ৰেলৱে মাটি। এইটো ৰেলৰ মাটি আপুনি হেৰি কৰি আছে, মই আপোনালোকৰ ওচৰ চুবুৰীয়া। উৎপল ডেকাৰ ৰিপৰ্ট, নিউজ ষ্টাৰ 7।